নমস্কাৰ মই ফাৰ্মাচিষ্ট ৰেকিবুদ্দিন আহমেদ মেডিচিন ৰিভিউ বা ফাৰ্মাচিষ্ট নামৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত মানুহে ভোগা মাউথ আলচাৰ অৰ্থাৎ মুখত খোৱা ঘাৰ ওপৰত আলোচনা কৰিবলৈ লৈছোঁ। যেতিয়া কোনো এজন ব্যক্তিয়ে এই বেমাৰটোত ভোগে অৰ্থাৎ মাউথ আলচাৰত ভোগে তেতিয়া তেওঁ ফাৰ্মাচীলৈ যায় আৰু ফাৰ্মাচীত তেওঁক ভিটামিন B2 বা ৰাইবোফ্লেভিন টেবলেট দিয়া হয়। আৰু বহু ক্ষেত্ৰত এই ৰাইবোফ্লেভিন টেবলেট খাই বেমাৰীজন ভালো পায়, কিন্তু অকল ভিটামিন ডিফিচিয়েঞ্চি বা ভিটামিন কম হ'লেই এই বেমাৰটো হয় জানো? ইয়াৰ অন্য কিছুমান কাৰণৰ ওপৰত আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিবলৈ লৈছোঁ। অনুগ্ৰহ কৰি আপুনি ভিডিঅ'টো শেষলৈ চাব আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। এতিয়া অন্য কাৰণবোৰৰ ভিতৰত প্ৰথম কাৰণটো হ'ল ষ্ট্ৰেছ। যেতিয়া মানুহে বেছিকৈ টেনশ্যন লয় তেতিয়া তেওঁৰ ডাইজেশ্যন কমি যায় আৰু কিছুমান হৰমনেল ইমবেলেঞ্চ হয়। এই হৰমন ইমবেলেঞ্চ হোৱাৰ ফলত মানুহজনৰ মুখত আলচাৰ হ'ব পাৰে। এইটো নাম্বাৰ 1 কাৰণ হ'ল। ইয়াৰ পিছত নাম্বাৰ 2 কাৰণ হ'ল কনষ্টিপেশ্যন, অৰ্থাৎ মানুহজনে যেতিয়া কোষ্ঠকাঠিন্যত ভোগে, অৰ্থাৎ তেওঁৰ লেট্ৰিন টান হয় বা শৌচ টান হয়। এই কনষ্টিপেশ্যনত ভোগাৰ ফলতো মানুহজনৰ মাউথ আলচাৰ হ'ব পাৰে। ইয়াৰ পিছত যিটো ইয়াৰ 2 নম্বৰ কাৰণ আছে, 2 নম্বৰ কাৰণটো হ'ল GERD, অৰ্থাৎ গেষ্ট্ৰ'ইচোফেগেল ৰিফ্লেক্স ডিছঅৰ্ডাৰ। অৰ্থাৎ একেবাৰে যদি লেমেন বা সাধাৰণ ভাষাত যদি আমি কওঁ, ইয়াৰ অৰ্থ হ'ল যেতিয়া মানুহজনে বেছিকৈ গেষ্ট্ৰাইটিছত ভুগি থাকে। বেছিকৈ গেষ্ট্ৰাইটিছত ভুগি থাকিলেও মানুহজনৰ মাউথ আলচাৰ হ'ব পাৰে। ইয়াৰ পিছত 3 নম্বৰ অন্য এটা কাৰণ আছে, যদিহে মানুহজনৰ অৰেল হাইজিন কমকৈ থাকে, অৰ্থাৎ তেওঁ যদি মুখখন ভালকৈ চাফা নকৰে, দিনত যদি ৰাতিপুৱা শুই উঠি বা ৰাতি ভাত খোৱাৰ পিছত যদি তেওঁ ভালকৈ মুখ চাফা নকৰে তেতিয়া তেওঁ মাউথ আলচাৰ হ'ব পাৰে। ইয়াৰ পিছত অন্য এটা কাৰণ হ'ল, যদিহে মানুহজন ভিটামিন B2 থাকেই, ভিটামিন B2 ডিফিচিয়েঞ্চি হ'লে মাউথ আলচাৰ হয়, তাৰোপৰি যদি আইৰণ বা ফলিক এচিডৰ ডিফিচিয়েঞ্চিত যদি ভোগে তেতিয়াও মানুহজনৰ মাউথ আলচাৰ হ'ব পাৰে। এইকেইটা কাৰণে হ'ল প্ৰধানকৈ মানুহে যেতিয়া মুখৰ ঘাত ভোগে, এইকেইটা হ'ল মেইন কাৰণ। অৰ্থাৎ প্ৰথম কাৰণ হ'ল ভিটামিন B2 ডিফিচিয়েঞ্চি। ইয়াৰ পিছৰ কাৰণটো হ'ল যদিহে মানুহজনে ষ্ট্ৰেছ বেছিকৈ লৈ থাকে, অৰ্থাৎ টেনশ্যন বেছিকৈ লৈ থাকে, এইটো কাৰণ। আৰু ইয়াৰ পিছৰ কাৰণটো হ'ল যদিহে মানুহজনৰ কনষ্টিপেশ্যন হয়, অৰ্থাৎ কোষ্ঠকাঠিন্য হয়। আৰু ইয়াৰ পিছৰ হ'ল গেষ্ট্ৰাইটিছ, অৰ্থাৎ GERD গেষ্ট্ৰ'ইচোফেগেল ৰিফ্লেক্স ডিছঅৰ্ডাৰত যদি ভোগে। আৰু ইয়াৰ পিছত কাৰণটো হ'ল মানুহ যদিহে আইৰণ আৰু ফলিক এচিডৰ ডিফিচিয়েঞ্চিত ভোগে তেতিয়াও মানুহজনৰ মুখত ঘাঁ হ'ব পাৰে। এইকেইটা হ'ল মানুহৰ মাউথ আলচাৰৰ প্ৰধান কাৰণ। যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু যদি এতিয়াও আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।